Hey guys, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই মন্দিৰৰ পৰা ব্লগ বনাইছো বহুত দিনৰ মূৰত। তো আজি মই পূজা এখন দিবলৈ আহিছিলো। পূজা পাতল হৈ গ'ল। এতিয়া ভাত চাত বনোৱাত লাগি আছো আৰু তো বহুত দিনৰ মূৰত মই ব্লগ লৈ আহিছো আপোনালোকৰ মাজলৈ। তো এয়া মোৰ ভাত পানী বনাইছে, মাংস কাটি আছে, চব্জি কাটি আছে। মই এইফালে তো ভিতৰত পূজা দিয়া দেখাব নোৱাৰিলো। আপোনাৰ ভাত বহাই দিছো। এইফালে চক মন্দিৰৰ বহুত মানুহ আজি মন্দিৰত। তো ভিতৰত মই পূজা দি থাকোঁতে মই দেখাবলৈ নোৱাৰিলো আপোনালোকক। তো এয়া অলপ দেখাই দিছোঁ। এইফালে মানুহ গোটেইফালে মন্দিৰ। তো এইফালে ভাত বহাই দিছে, তো বনাই আছে। তো এইফালে যোগাৰ জাতৰি সকলো কৰি লৈছোঁ। তো এয়া আমাৰ ট্ৰফি, তাকো লৈ আহিছোঁ। আৰু এইফালে মাংস কাটি আছে। এইবোৰ পূজাৰ বলি বিধান দিয়া হ'ল। সেই পূজাৰ এইপিনে চাহ বনাইছে, চাহ বনাই। তো আজি বহুত আমাৰ মানে বছৰিকা পূজা বুলি বছৰত এবাৰ পূজা দিওঁ আমি। তো সেয়া পূজাকে দিবলৈ হ'লে বেঙেনা ফ্ৰাই কৰি আছোঁ। তো এইবোৰ এয়া হৈ গ'ল নিৰামিষ চব্জি। তাৰপিছতে এইফালে হৈ গ'ল চিকেন, এয়া বনি আছে। লোকেল চিকেনো আছে, এইফালে ব্ৰইলাৰো আছে। তো এইফালে এয়া লোকেল চিকেন বনাই থকা হৈছে। তো এয়া চাওক, সকলোকে অকণ দেখাই দিছোঁ। তাৰপিছতে এয়া তো এয়া সকলো এতিয়া আমাৰ যিমানখিনি মানুহ আছিলে সকলোকে ভাত পানী দিয়াত যোগাৰ হৈছে। বাইদেউ দি আছে। যিমান আছিলে সকলোকে মাতিছিলোঁ, আমাৰ ওচৰৰ মানুহ তো আহিছে। তো এয়া ভাত পানী দিয়া হৈছে, খাই আছে। আমিও এতিয়া খাই বৈ ওলালোঁ যাবলৈ। তো আমাৰ চৰণত সেৱা কৰি ওলালোঁ যাবলৈ ঘৰলৈ। তাৰপৰা এতিয়া গৈ থাকোঁ আৰু মুখ চুখবিলাক পূৰা দেখিছে নহয়, ক'লা হৈ গ'ল আৰু কি ক'ব। তো ভাগৰো লাগিছে বহুত। ৰাতিপুৱাই আহিলোঁ পূজা চূজা কৰোঁতে মেলোঁতে মানে টাইমবোৰ তেনেকৈ গুচি গ'ল। যিমানখিনি পাৰোঁ ভিডিঅ' কৰিলোঁ আৰু এতিয়া আহোঁ আৰু। যদি ভিডিঅ'টো ভাল লাগিছে মোক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, বাই বাই।